হেল্ল' ষ্টুডেণ্টছ ৱেলকাম বেক টু ইক' অফ নলেজ। বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰি আছে যে এইবাৰ 2026 বৰ্ষত এইচ অৰ্থাৎ যিটো ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড অৰ্থাৎ স্কুটিৰ যিটো এৱাৰ্ড, এই এৱাৰ্ডটো কিমান শতাংশ দিয়া হ'ব। বহুতো ছাত্ৰ ছাত্ৰীয়ে আমাক DM-ত মেছেজ কৰিছে যে দাদা এইবাৰ এই এৱাৰ্ডটো আমি কিমান পাৰ্চেণ্টেজ হ'লে পাম, অৰ্থাৎ আমাৰ পাৰ্চেণ্টেজ ইমান বা ইমান হৈছে কুৱেশ্যন কৰিছে। এতিয়া আমি কৈ দিব লাগে যে কিমান পাৰ্চেণ্টেজ হ'লে পাব এই এৱাৰ্ডটো। গতিকে আহা আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰোঁ যে তোমালোকে এই বাণীকান্ত কাকতি এৱাৰ্ড পাবলৈ হ'লে কিমান পাৰ্চেণ্টেজ লাগিব, সেই বিষয়ে আজিৰ এই ভিডিঅ'টো। প্ৰথমে আহা আমি জানিলোঁ যে যোৱাবাৰ কিমান শতাংশত দিছিল বা ইয়াৰ আগৰবাৰ কিমান শতাংশত দিয়া হৈছিল। অৰ্থাৎ তোমালোকে চাগে বহুতেই জানা যে যোৱাবাৰ ল'ৰাক 75 আৰু ছোৱালীক 60% দিয়াক লৈ বহুতো আন্দোলন হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ দিয়া নাই। অৰ্থাৎ এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতেই সংবাদ মাধ্যমৰ আগত কৈ দিছে যে ছোৱালী আৰু ল'ৰাক উভয়ে 80% দিব, 80%ত দিব। সেইকাৰণে যোৱাবাৰ দিয়া নাই। যে এইবাৰ কি কৰিব, এইবাৰ কি নিয়ম সলনি কৰিলে নেকি? তোমালোকে যদি আগত চাবলৈ যোৱা যে 2021, 22, 2023, 24, তেতিয়াহ'লে তোমালোকে গম পাবা যে ল'ৰাক দিছিল 75% আৰু ছোৱালীক 60% দিছিল। কিন্তু 2025-ৰ এই নিয়মটো সলনি কৰি দিলে। অৰ্থাৎ 2025-ত নতুন নিয়মাৱলী বনাই দিলে যে ল'ৰা আৰু ছোৱালী উভয়ে যদি 80% লাভ কৰে, তেনেহ'লে উভয়ে যদি 80% লাভ কৰে, তেনেহ'লে তেওঁলোকক স্কুটি প্ৰদান কৰা হ'ব। অৰ্থাৎ প্ৰজ্ঞান ভাৰতীয় যিটো বঁটা, এই বঁটাটো প্ৰদান কৰা হ'ব। কিন্তু এইবাৰ বহুতো ছাত্ৰতে নাজানে যে এইবাৰ কিমান শতাংশ দিব, আৰু বহুতে ভাবি আছে নিয়ম সলনি হ'লে চাগে বহুতে ভাবি আছে 60%ত ছোৱালীক দিব নেকি আৰু ল'ৰাক 75% দিব নেকি। কিন্তু এইটো যদি তোমালোকে 2025-ৰ নিয়ম চোৱা, এই 25-ৰ নিয়মৰ নিচিনাই হ'ব। এই 2026 বৰ্ষতো সেই নিয়মেই হ'ব। অৰ্থাৎ ল'ৰা আৰু ছোৱালী উভয়েই এই 80%ত স্কুটি প্ৰদান কৰা হ'ব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। লগতে তোমালোকে স্কুটি পাবলৈ হ'লে কি কি তোমালোকৰ ডকুমেণ্টছ বা কি কি লাগিব, সেই গোটেইখিনি প্ৰচেছ লৈ আমি এটা ভিডিঅ' বনাম। গতিকে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। ছাবস্ক্ৰাইব কৰি ৰাখিলে তেতিয়াহ'লে গম পাবা যে আমি কেতিয়া ভিডিঅ' আপলোড কৰোঁ, আৰু বহুতো ইনফৰমেশ্যন তোমালোকক দি আছোঁ। গতিকে তোমালোকে চেনেলত ভিজিট কৰা, ভিজিট কৰিলে চাবা বহুতো ইনফৰমেশ্যন আমি দিয়া আছে চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। ধন্যবাদ।